নমস্কাৰ বন্ধুসকল কি খবৰ সকলোৰে মই লক্ষ্মী টেকে স্বাগতম জনাইছো আমাৰ YouTube চেনেল লক্ষ্মী ৱাৰ্ডবলৈ আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটা বিশেষ চাদৰ মেখেলা আইটেম আৰু এই আইটেমটো হৈছে মিক্স পাটৰ চাদৰ মেখেলা আৰু এই কিজোৰ পাব সম্পূৰ্ণ হ্যান্ডমেড আৰু ইয়াৰ মূল্য মাত্ৰ হ'ব 1500 টকা তেনেহলে বলক দেৰি নকৰি আজি আমাৰ ভিডিঅটো আৰম্ভ কৰো মিক্স পাটৰ প্ৰথমটো চাদৰ মেখেলা মই আপোনালোকৰ মাজত দেখুৱাব লৈছো আৰু এইজোৰ হৈছে ৰঙা আৰু আপোনালোকক মই দেখুৱাম এইজোৰে হৈছে মিক্স পাটৰ ৰঙা আৰু ইয়াত সৰু ডাঙৰ দুটাই বুটা কৰা আছে আৰু ইয়াত আছে লগতে গুণা ৱৰ্ক আৰু এই চাদৰ মেখেলাখনৰ হৈছে এইটো সাইড পাৰ্ট আৰু লগতে ইয়াত আপোনালোকে পাব এটা ব্লাউজ পিস আৰু ইয়াৰ মেখেলা এইখনি হৈছে ইয়াৰ ব্লাউজ পিস আৰু ইয়াত আছে ইয়াৰ মেখেলা আন এটা কালাৰ মই আপোনালোকক দেখুৱাব লৈছো মিক্স পাটৰ আৰু এইজোৰ হৈছে সম্পূৰ্ণ হাতে বোৱা আৰু এইজোৰ কালাৰটো হৈছে কিছু এনে ধৰণৰ আপোনালোকে স্ক্ৰীনত দেখিব পাইছে এইজোৰ হৈছে আন এজোৰ মিক্স পাটৰ চাদৰ মেখেলা আৰু ইয়াৰ কালাৰটো হৈছে পিচ আৰু ইয়াত সিলভাৰৰ গুণা কৰা আছে লগতে এইটো হৈছে ইয়াৰ সাইড পাৰি আৰু লগতে পাব ইয়াৰ এইটো ব্লাউজ পিস মেখেলাখন খুলি নেদেখা 3 নম্বৰতে আন এটা কালাৰ মই আপোনালোকৰ মাজত দেখুৱাব লৈছো আৰু এই কালাৰটো হৈছে কিছু এনে ধৰণৰ আপোনালোকে স্ক্ৰীনখনত দেখা পাইছে এই কালাৰটো হৈছে কিছু এনে ধৰণৰ আৰু ইয়াতো গুণা কৰা আছে আৰু এইটো হৈছে ইয়াৰ সাইড পাৰি আৰু লগতে পাব এটা ব্লাউজ পিস আৰু ব্লাউজ পিসটো হৈছে কিছু এনে ধৰণৰ আপোনালোকে স্ক্ৰীনখনত দেখিব পাইছে এইটো হৈছে ইয়াৰ ব্লাউজ পিস আৰু লগতে পাব এখন মেখেলা আৰু এইখনে হৈছে মিক্স পাটৰ চাদৰ মেখেলাৰ লগৰ মেখেলা যদি আপোনালোকৰ পছন্দ হয় তেনেহলে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ WhatsApp নম্বৰটোলৈ প্ৰেৰণ কৰিব 4 নম্বৰতে মই দেখাব লৈছো আন এটা কালাৰ আৰু এই কালাৰটো হৈছে কিছু এনে ধৰণৰ আৰু এই কালাৰটো হৈছে ডাৰ্ক ইয়েলো আৰু ইয়াত হেউজীয়া আৰু গুলপীয়া বুটা কৰা আছে আৰু লগতে ইয়াত পাৰিটো হৈছে কিছু এনে ধৰণৰ স্ক্ৰীনখনত আপোনালোকে দেখাব পাইছে এই ইয়াৰ পাৰিটো হৈছে কিছু এনে ধৰণৰ আৰু এই চাদৰ মেখেলাযোৰ লগত পাব মেখেলা আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিস সম্পূৰ্ণ খুলি দেখালে ভিডিঅটো 5 নম্বৰতে মই আৰু এটা কালাৰ আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু এই কালাৰটো হৈছে কিছু এনে ধৰণৰ আৰু এইটো হৈছে পিচ কালাৰ আৰু স্ক্ৰীনখনত অলপমান বেলেগ দেখাইছে অথনি দেখুৱা ধৰে কিন্তু এই কালাৰটো হৈছে পিচ আৰু ইয়াত গুণা কৰা আছে এই সাইডটোত আপোনালোকে দেখিবলৈ পাইছে আৰু এই চাদৰ মেখেলাখনৰ হৈছে এইটো সাইড পাৰি আৰু লগতে পাব এইখন মেখেলা এই মেখেলাখনটো হৈছে কিছু এনে ধৰণৰ ইয়াতো গুণা কৰা আছে আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিস 6 নম্বৰতে আপোনালোকক দেখুৱাব লৈছো আন এটা কালাৰ আৰু এই কালাৰটো হৈছে কিছু এনে ধৰণৰ আৰু এই কালাৰটো হৈছে অৰেঞ্জ কালাৰ আৰু ইয়াতো আপোনালোকে দেখিব পাইছে যে গুণাৰ ৱৰ্ক কৰা আছে আৰু চাদৰখনৰ লেন্থটো হৈছে কিছু এনে ধৰণৰ আৰু এইটো হৈছে ইয়াৰ সাইড পাৰিটো আপোনালোকে দেখিছেনে এইটো হৈছে ইয়াৰ সাইড পাৰি আৰু লগতে পাব মেখেলা আৰু এই মেখেলাখনৰ ভিতৰতে আছে এটা ব্লাউজ পিস 7 নম্বৰতে মই আন এটা কালাৰ আপোনালোকক দেখুৱাম মিক্স পাটৰ আৰু এই কালাৰটো হৈছে কিছু এনে ধৰণৰ স্ক্ৰীনখনত আপোনালোকে দেখিব পাইছে আৰু এই কালাৰটো হৈছে মুগা লাইট মুগা আৰু ইয়াতো আপোনালোকে দেখিছে গুণা কৰা আছে আৰু এই চাদৰখনৰ হৈছে এইটো সাইড পাৰি আৰু ইয়াৰ লগতে পাব ব্লাউজ পিস আৰু মেখেলাখনো ইয়াতে আপোনালোকে পাব ইয়াতে আছে ব্লাউজ পিস আৰু মেখেলা 8 নম্বৰতে মিক্স পাটৰ আন এটা কালাৰ আপোনালোকক দেখুৱাম আৰু এই কালাৰটো হৈছে গ্ৰে কালাৰ আৰু এই চাদৰখন হৈছে কিছু এনে ধৰণৰ ইয়াত সিলভাৰ গুণা কৰা আছে লগতে এইটো হৈছে চাদৰখনৰ বুটা আৰু এইয়া হৈছে চাদৰখনৰ সাইড পাৰি আৰু লগতে পাব এটা ব্লাউজ পিস আৰু মেখেলা আৰু ইয়াতে পাব ব্লাউজ পিস লগতে এইখন হৈছে ইয়াৰ মেখেলা 9 নম্বৰতে মিক্স পাটৰ আৰু এটা কালাৰ মই আপোনালোকক দেখাব লৈছো আৰু এই কালাৰটো হৈছে খুবেই ধুনীয়া আৰু এই কালাৰটো হৈছে সি গ্ৰীণ আৰু চাদৰখন আপোনালোকে দেখিছে ইমান এটা ধুনীয়া এটা কালাৰ কম্বিনেশ্যন আপোনালোকে দেখিব পাইছে আৰু এইখন হৈছে চাদৰখনৰ সাইড পাৰি লগতে পাব এটা ব্লাউজ পিস আৰু এই ব্লাউজ পিসটো মই আপোনালোকক দেখুৱাম এইটো ইয়াতে পাব আপোনালোকে ব্লাউজ পিস আৰু এইখনে হৈছে ইয়াৰ মেখেলা 10 নম্বৰতে মই মিক্স পাটৰ আন এটা কালাৰ মই দেখাব লৈছো আৰু এই কালাৰটো হৈছে মোৰ ফেভাৰিট আৰু এই কালাৰটো কি আপোনালোকে জানেনে
আৰু এই কালাৰটো হৈছে ব্লেক মই আগৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে দেখিছে যে মই কৈছিলোঁ মোৰ ব্লেক প্ৰিয় আৰু সঁচাকৈ ব্লেকটো পিন্ধাৰ লগে লগে যেন আৰু এটা স্কিনখনত উজ্জ্বল আহি যায় দেখিবলৈও ধুনীয়া লাগে আৰু এই চাদৰখনো হৈছে কিছু এনেধৰণৰ ইয়াতো গুণা কৰা আছে আৰু লগতে ইয়াত আছে বুটাৰ আৰু এই চাদৰখনৰ হৈছে এইটো চাইড পাৰি আৰু লগতে এখন পাব মেখেলাখন হৈছে কিছু এনেধৰণৰ কিমান এটা ধুনীয়া কম্বিনেশ্যন আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াতে পাব ব্লাউজ পিচ 11 নম্বৰতে মিক্স পাটৰ পৰা আন এটা কালাৰ আপোনাক দেখাম আৰু এই কালাৰটো হৈছে ৰয়েল ব্লু আৰু এই কালাৰটো হৈছে এটা উজ্জ্বল কালাৰ দেখিছে এই কালাৰটো কিমান উজ্জ্বল আৰু ইয়াতো গুণা কৰা আছে আপোনালোকে দেখিব পাইছে স্কিনখনত আৰু এইটো হৈছে ইয়াৰ সাইড পাৰি আৰু ইয়াৰ লগতে পাব এটা ব্লাউজ পিচ আৰু মেখেলা আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ আৰু ইয়াৰ লগতে পাব মেখেলা যদিহে আপোনালোকৰ পছন্দ হয় আৰু আমালৈ এটা মেছেজ প্ৰেৰণ কৰিব 12 নম্বৰতে মই মিক্স পাটৰ আন এটা কালাৰ আপোনালোকক দেখাব লৈছোঁ আৰু এই কালাৰটো হৈছে কিছু এনেধৰণৰ আপোনালোকে স্ক্ৰীনত দেখিব পাইছে এই কালাৰটো হৈছে কিছু এনেধৰণৰ আৰু এই কালাৰটো কিমান এটা ধুনীয়া কম্বিনেশ্যন আছে আৰু এই কালাৰটো কিমান উজ্জ্বল কৰি দেখাইছে আপোনালোকে স্ক্ৰীনত দেখিছে আৰু এইটো হৈছে ইয়াৰ সাইড পাৰি আৰু এইটো হৈছে চাদৰখনৰ আঁচল আৰু এইটো হৈছে ইয়াৰ মেখেলা আৰু ইয়াতে পাব ইয়াৰ ব্লাউজ পিচ আন এটা কালাৰ মই আপোনালোকক দেখাব লৈছোঁ মিক্স পাটৰ এই কালাৰটো হৈছে এনেধৰণৰ আৰু এই কালাৰটো হৈছে য়েল্লো আৰু ইয়াতো দেখিব পাইছে কি সুন্দৰ এটা কম্বিনেশ্যন চাদৰ মেখেলাযোৰত আপোনালোকে দেখিব পাইছে আৰু ইয়াৰ পাৰিটো হৈছে কিছু এনেধৰণৰ আৰু এইটো হৈছে ইয়াৰ চাইড পাৰি আৰু এইখন হৈছে ইয়াৰ মেখেলা আৰু ইয়াৰ লগতে পাব ব্লাউজ পিচ মিক্স পাটৰ আন এটা 14 নম্বৰত মই কালাৰ আপোনালোকক দেখুৱাম আৰু এই কালাৰটো হৈছে কিছু এনেধৰণৰ কিমান এটা মৰম লগা কালাৰ আৰু এই কালাৰটো হৈছে ৰাণী পিংক আৰু ইয়াতো গুণা কৰা আছে এটা উজ্জ্বল কালাৰ দেখাৰ লগে লগেই আপোনালোকে দেখিছে স্কিনখনত কিমান এটা ধুনীয়া কালাৰ আৰু ইয়াৰ হৈছে এইটো সাইড পাৰি আপোনালোকে দেখিছে এইটো হৈছে ইয়াৰ সাইড পাৰি আৰু ইয়াৰ লগতে পাব ব্লাউজ পিচ আৰু এইখন হৈছে ইয়াৰ মেখেলা 15 নম্বৰতে আন এটা কালাৰ মই আপোনালোকক দেখাব লৈছোঁ আৰু এই কালাৰটো হৈছে কিছু এনেধৰণৰ আপোনালোকে দেখিব পাইছে স্ক্ৰীনখনত এই কালাৰটো হৈছে কিছু এনেধৰণৰ আপোনালোকক মই ওচৰৰ দেখুৱাইছোঁ আৰু ইয়াতো গুণৰ ৱৰ্ক কৰা আছে যদিহে আপোনালোকৰ চাদৰ মেখেলা কিছু পচন্দৰ হয় আৰু আপোনালোকে ল'ব বিচাৰে আমাৰ পৰা তেনেহ'লে হোৱাটছএপত দিয়া নম্বৰলৈ মেছেজ প্ৰেৰণ কৰিব স্ক্ৰীনত থকা আৰু এইখন হৈছে ইয়াৰ মেখেলা আৰু ইয়াৰ লগতে পাব ব্লাউজ পিচ আন এখন চাদৰ মেখেলা মই আপোনাক মিক্স পাটৰ দেখুৱাম আৰু ইয়াৰ কালাৰটো হৈছে কিছু এনেধৰণৰ স্ক্ৰীনখনত আপোনালোকে দেখিব হ'ব ইয়াৰ কালাৰটো হৈছে পাতল আৰু দেখিবলৈও ধুনীয়া মৰমীয়া এটা কালাৰ আৰু ইয়াৰ কম্বিনেশ্যনটো হৈছে কিছু ধুনীয়া আৰু এই চাদৰখনৰ হৈছে এইটো হৈছে ইয়াৰ চাইড পাৰি আৰু দেখাৰ লগে লগে ইমান এটা ধুনীয়া লাইট কালাৰ ছফ্ট কালাৰ আপোনালোকে পিন্ধি ভাল পাব যিসকলে ডাৰ্ক কালাৰ পিন্ধি ভাল নাপায় আৰু এইখন হৈছে ইয়াৰ মেখেলা আৰু ইয়াৰ লগতে পাব আপোনালোকে ব্লাউজ পিচ যদিহে আপোনালোকৰ পচন্দৰ হয় চাদৰ মেখেলাবোৰ তেনেহ'লে আমালৈ এটা স্ক্ৰীনশ্বট পঠিয়াব এইটো চাদৰ মেখেলাৰ প্ৰত্যেকটো চাদৰ মেখেলা এটা স্ক্ৰীনশ্বট পঠিয়াব আৰু আমালৈ হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব আৰু 17 নম্বৰতে মিক্স পাটৰ আন এযোৰ মই কাপোৰ আপোনালোকক দেখুৱাম আৰু এইকেইযোৰ সম্পূৰ্ণ হাতে বোৱা আৰু ইয়াৰ কালাৰটো হৈছে কিছু এনেধৰণৰ প্ৰথমতে মই ইয়াৰ এটা কালাৰ আপোনালোকক দেখুৱাই গৈছোঁ এইটো হৈছে ৰং ৰেডৰ আন এটা কালাৰ আৰু ইয়াতো গুণা কৰা হৈছে আৰু ইয়াৰ চাদৰখনো হৈছে আপোনালোকে দেখিব পাইছে স্ক্ৰীনখনত কিছু এনেধৰণৰ আৰু ইয়াৰ পাৰিটোও হৈছে চাইড পাৰিটোও হৈছে কিছু এনেধৰণৰ যদিহে আপোনালোকৰ পচন্দ হয় তেনেহ'লে এটা স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীনত দিয়া হোৱাটছএপ নম্বৰলৈ আমালৈ প্ৰেৰণ কৰিব আৰু এইখন হৈছে ইয়াৰ মেখেলা আৰু ইয়াৰ লগতে পাব এটা ব্লাউজ পিচ 18 নম্বৰতে মই আন এটা ধুনীয়া লাইট কালাৰ দেখুৱাম আৰু এই কালাৰটো আপোনালোকৰ স্ক্ৰীনখনত দেখিব পাইছে কিছু এনেধৰণৰ এইটো হৈছে এটা লাইট কালাৰ আৰু এটা ধুনীয়া কালাৰ আৰু ইয়াৰ কালাৰ কম্বিনেশ্যনটো আপোনালোকে দেখিব পাইছে ইমানেই ধুনীয়া ইয়াৰ কালাৰ কম্বিনেশ্যনটো এইখন হৈছে চাদৰখন সম্পূৰ্ণ চাদৰখন আৰু ইয়াত এইখন হৈছে ইয়াৰ সাইড পাৰি আৰু ইয়াৰ লগতে পাব এটা ব্লাউজ পিচ আৰু এইখন হৈছে ইয়াৰ মেখেলাখনৰ লগতে আপোনালোকে ব্লাউজ পিচটো পাব 19 নম্বৰ কালাৰটো হৈছে কিছু এনেধৰণৰ মিক্স পাটৰ মই এই কালাৰটো আপোনালোকৰ স্ক্ৰীনখনত দেখুৱাম এইটো এটা হৈছে উজ্জ্বল কালাৰ এই কালাৰ কম্বিনেশ্যনটো দেখিব পাইছে কি ধুনীয়া এটা উজ্জ্বল কালাৰ আৰু ইয়াৰ কম্বিনেশ্যনটোৰ লগত ইয়াৰ ৱৰ্কখিনি আপোনালোকে দেখিছে কি ধুনীয়াকৈ কৰি থৈছে পিন্ধাৰ লগে লগেই
আপোনালোকৰ ভাল লাগি যাব এটা উজ্জ্বল কালাৰ বিয়া সভাই এইবোৰলৈ গ'লে এনেকুৱা কালাৰৰ যদি চাদৰ মেখেলা এযোৰ পিন্ধে তেনেহ'লে আমাক খুবেই ভাল লাগে এইখন হৈছে ইয়াৰ সাইড পাৰি আৰু লগতে পাব এটা ব্লাউজ পিস আৰু এইখন হৈছে ইয়াৰ মেখেলা লাষ্টৰ মিক্স পাটৰ চাদৰ মেখেলা আপোনালোকক দেখুৱাম আৰু সেই কালাৰটো হৈছে কিছু এনে ধৰণৰ আপোনালোকৰ স্ক্ৰীনখনত দেখিব পাইছে যে এই কালাৰটো এটা ধুনীয়া আৰু ইয়াৰ কম্বিনেশ্যনটো কিছু ধুনীয়া এনে ধৰণৰ আৰু এই হৈছে এই মেখেলা চাদৰখন আৰু লগতে পাব ব্লাউজ পিস আৰু মেখেলা আৰু ইয়াতে আছে ইয়াৰ সাইড পাৰি আৰু ইয়াতে আছে ব্লাউজ পিস আৰু মেখেলা যদিহে আমাৰ এই ভিডিঅ'কেইটা চাই ভাল লাগিলে আৰু আগলৈও এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া চাদৰ মেখেলাৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে তেনেহ'লে প্লিজ 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 লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু আজিলৈ নমস্কাৰ